আপনার শুনে কি হল ভাই ইয়ার আইলে সুধিম মুখ যাব লাগবে তার লগত কি নরকান্ত লেখছে লেখছে আইসা দেখোন কি হল হরিত তোর এ পুৱা উজাতকে নখটো বেলতি গেলে চাচোন এতিয়া আৰু মায়ে আৰু মোক হস্পিটেল যাব ক'লা এতিয়া কি বা হস্পিটেলটো জানা নেকি মানে হস্পিটেল বিচাৰি আছা ইটো আব্ৰাই ইয়াৰ লগত অলপ কেঁচৰামিয়ে কৰিলোঁ মই এই হৰকান্ত হস্পিটেল কি হে ক'ত আছে কি বস্তু হে হস্পিটেল কি বস্তু জানা নৰকান্ত মই কৈছো শুন পৃথিৱীৰ পৰা স্বৰ্গ যোৱা ৰাস্তাত মানুহে যিখন টোল গেটত টেক্স দিব লাগে তাকে হস্পিটেল বুলি কয় বুজি পালি এই সিধাই যাই থাক পাবি অলপমান গেলি এই হৰকান্ত ভাই তই এখনো বুজি দিয়াৰ কাৰণে ধন্যবাদ দে মই যাম দে হস্পিটেলত বেটা তই জীৱনত আজি হস্পিটেল বিচাৰি নাপাওঁ আজি এনেকে মৰা মৰি मैं गिरा होया बंदा जमा नीच बल्लिए It's the motherfucking Eagle Double G. Snoop Dogg.